নমস্কাৰ, ৱেলকাম টু মাই চেনেল। আজি আমি ক্লাছ 10-ৰ তথা 10ম শ্ৰেণীৰ প্ৰথম যিটো অধ্যায় আছে বৰগীত সিটোৰ বিষয়ে আলোচনা কৰিম। বৰগীত এই বৰগীতটি ৰাগ হ'ল বসন্ত আৰু এইটো বিৰচিত হ'ল শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত। ইয়াৰ প্ৰথমতে দিয়া আছে হৰি হেৰৰে বাপ পখিল শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। ইয়াতে শ্ৰী শ্ৰী মাধৱদেৱে হৰি তথা বিষ্ণুক তথা নাৰায়ণক বাপ বুলি সম্বোধন কৰিছে আৰু তেওঁৰ চৰণত শৰণ লৈছে আৰু কৈছে, হে বান্ধৱ মোক জীৱনে মৰণে তথা জীয়াই থকা অৱস্থাত আৰু মৃত্যুত পিছতো যাতে হৰি নেৰে। সনক সনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায়। সনক সনন্দ যিসকল যোগী ঋষি আছে যাক ধ্যান কৰি নাপায় আৰু নিগম শাস্ত্ৰ যিবিলাক আছে যাক বিচাৰি নাপায়, সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা। সহস্ৰ বয়ন মানে সহস্ৰ মুখ তথা কোটি কোটি দেৱতাই যাক বিচাৰি নাপায়। অধমে জানিব কেনে তোমাৰো মহিমা, আৰু মই অধম হৈ তোমাৰ মহিমা কেনেকৈ জানিম। ইয়াত মাধৱদেৱে নিজকে অধম বুলি সম্বোধন কৰিছে আৰু কৈছে যে মই অধম হৈ কেনেকৈ তোমাক বিচাৰি পাম। আতুৰ ভৈল হৰি বিষয় বিকলে কৰিয় উদ্ধাৰ মোক চৰণ কমলে। ইয়াত কবি শ্ৰী শ্ৰী মাধৱদেৱে কৈছে যে মই এই সংসাৰৰ মায়া মোহত মই আতুৰ হৈ পৰিছোঁ আৰু এই বিষয় বাসনা মই আতুৰ হৈ পৰিছোঁ। হে প্ৰভু মোক উদ্ধাৰ কৰা আৰু তোমাৰ চৰণত অলপ স্থান দিয়া। তোমাৰো চৰণ দুই মোৰ মহাধন, ভকত জনের নিজ তুমি হে জীৱন। আৰু কৈছে তোমাৰ চৰণ তথা শ্ৰী হৰিৰ চৰণেই হ'ল শ্ৰীমন্ত শ্ৰী শ্ৰী মাধৱদেৱৰ কাৰণে মহাধন, মূল্যৱান সম্পদ। আৰু ভকত জনের নিজ তুমি হে জীৱন, আৰু এই ভকত তথা তোমাৰ একনিষ্ঠ ভকতজনৰ কাৰণে তুমিয়েই জীৱন। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। হে কৃপাৰ সাগৰ, হে দয়াময়, হে হৰি তুমি এই ত্ৰিজগতৰ কাৰণ, তুমি কৃপাৰ সাগৰ, এবাৰৰ কাৰণে মোক কৃপা কৰা। কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ, আৰু মই কাতৰ হৈ তোমাৰ শৰণ ললো। কৃপা কৰা নাৰায়ণ ছোড়ো মোহ পাশ। আৰু কি কৈছে যে হে নাৰায়ণ মোক কৃপা কৰা আৰু মোৰ এই মায়া পাশৰ পৰা, সংসাৰৰ মায়া মোহৰ পৰা মোক উদ্ধাৰ কৰা। কহয় মাধৱ হৰি দাসোক দাস। আৰু মাধৱদেৱে কৈছে যে হে হৰি মই তোমাৰ দাসৰো দাস। এতিয়া আমি শ্ৰী শ্ৰী মাধৱদেৱৰ পৰিচয় সম্পৰ্কে অলপ আলোচনা কৰিম। নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত জন্ম হয়। মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। তেওঁৰ পিতা আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ আছিল মনোৰমা।
শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি বাৰাদি, গণকুকুচি, সুন্দৰী দিয়া, ভেলাডাঙ্গা আদি ধৰ্ম প্ৰচাৰ কৰিছিল। শ্ৰীমন্ত মাধৱদেৱৰ মাতৃৰ নাম আছিল মনোৰমা আৰু পিতাৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল শ্ৰী শ্ৰী মাধৱদেৱ। তেখেতে শংকৰদেৱৰ পদাঙ্ককে অনুসৰণ কৰি বাৰাদি, গণকুকুচি, সুন্দৰী দিয়া, ভেলাডাঙ্গা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰু সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। আৰু এই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভটো হ'ল নামঘোষা। 1000খন ঘোষা থকাৰ বাবে এইখনক হেজাৰী ঘোষা বুলি কোৱা হয়। আৰু যিহেতু নামঘোষাত 1000টা ঘোষা আছিল, সেইকাৰণে ইয়াক হেজাৰী ঘোষা নামতো নামাকৰণ কৰা হয়। তো তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে হেজাৰী ঘোষাৰ আন এটা নাম কি বা নামঘোষাৰ আন এটা নাম কি? তেতিয়াহ'লে কি হ'ব? হেজাৰী ঘোষা বুলি ক'লে আমি নামঘোষাৰ কথাই ক'ব পাৰি। তেওঁৰ আন আন ৰচনাসমূহ হ'ল আৰু তেখেতৰ আন আন ৰচনা আছিল, সেইসমূহৰ হ'ল আখ্যানমূলক ৰচনা। আখ্যানমূলক ৰচনা আছিল ৰাজসূয় কাব্য, আদিকাণ্ড, ৰামায়ণ। তত্ত্বমূলক ৰচনা আছিল জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। নাট আছিল অৰ্জুন ভঞ্জন বা দধিমথন। তাৰপিছত ঝুমুৰা আছিল চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহক অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে নিজৰ ৰচনাৰাজিত ঘৰুৱা ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণৰ বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজতে বুজি পোৱাত সহায় কৰিছিল। এই কীৰ্তি মাধৱদেৱৰ দাস ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। তাৰমানে ইয়াত কি কোৱা হৈছে যে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত যিটো নাম ধৰ্ম আছিল, সেই বৈষ্ণৱ নাম ধৰ্ম যিটো আছিল, সেই বৈষ্ণৱ ধৰ্মটো প্ৰচাৰৰ কাৰণে মাধৱদেৱে তেওঁৰ যিবিলাক ৰচনাৰাজি আছিল, সেইবিলাক একেবাৰে গাঁৱলীয়া আৰু মানে ঘৰুৱা ভাষাতে তেখেত কি কৰিলে, এইবিলাক যাতে সকলো জনসাধাৰণে যাতে বুজিব পাৰে, সেই হিচাপতে তেখেত কি কৰিলে, সহজ সৰলভাৱে ঘৰুৱাভাৱে এইবিলাক ৰচনা কৰিবলৈ আৰম্ভ কৰিল। আৰু আমাৰ এই মানে যিটো মানে বৰগীত আছে, এই বৰগীতটিত মাধৱদেৱে কি কৰিছে, তেওঁৰ দাস ভক্তি, তেওঁৰ ভগৱানৰ প্ৰতি যিটো একান্ত প্ৰেম, দাস ভক্তিৰ এটা উৎকৃষ্ট উদাহৰণ হিচাপে আমি এই বৰগীতটিৰ কথা ক'ব পাৰোঁ। মাধৱদেৱে সাহিত্যৰ সৌন্দৰ্য উপলব্ধি কৰাত পাঠটোৱে ছাত্ৰ ছাত্ৰীক সহায় কৰিব বুলি আশা কৰা হৈছে। তাৰমানে কি, মাধৱদেৱৰ সাহিত্য সৌন্দৰ্য উপলব্ধি, মাধৱদেৱৰ ৰচনাৰ সৌন্দৰ্যটো উপলব্ধি যাতে সকলো ছাত্ৰ ছাত্ৰী কৰিব পাৰে, সেইকাৰণে এই পাঠটি অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আমি পাঠবোধটো অলপ চাওঁ, কি দিয়া আছে। এই পাঠবোধটোৰ আমি পঢ়িলে গম পাম যে মানে এই বৰগীতটিৰ মূল কথাষাৰ আমি ইয়াত গম পাম। তো কি দিয়া আছে, হৰি বা কৃষ্ণৰ মহিমা অপাৰ। হৰি বা কৃষ্ণৰ মহিমা অপাৰ। যোগ সিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। যিবিলাক যোগ সিদ্ধ মানে পুৰুষ আছে, সেইবিলাকক কি কৰে, তেওঁক ধ্যান কৰে, নাৰায়ণক ধ্যান কৰে। নিগম শাস্ত্ৰ তেওঁক বিচাৰি নাপায়। আৰু যি নিগম শাস্ত্ৰ আছে, শাস্ত্ৰয়ে তাক বিচাৰি নাপায়। আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি।
ভগৱান শ্ৰীকৃষ্ণ তথা ত্ৰিজগতৰ কাৰণ তাৰ মহিমা কৈ আমি শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। এই হৰিৰ মহিমা উপলব্ধি কৰাটো সাধাৰণ মানুহৰ কাৰণে অসম্ভৱ। বিষয় বাসনাত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণ কমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। আৰু মানুহে কি এই বিষয় বাসনাৰ পৰা মুক্তিৰ কাৰণে কি কৰিব পাৰে? ভগৱান শ্ৰীকৃষ্ণৰ তথা হৰিৰ চৰণত শৰণাপন্ন হলে এই কষ্টবিলাকৰ পৰা মানুহ মুক্তি লাভ কৰিব পাৰে। হৰিৰ চৰণ যুগল হল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হল জীৱন সৰু। হৰিৰ যি দুটা চৰণ আছে সেই দুই চৰণ যুগল হল পৰম ধন আৰু ভকতৰ কাৰণে মানে ভকত মানে কি শ্ৰীকৃষ্ণৰ তথা হৰিৰ ভকতৰ কাৰণে একনিষ্ঠ ভকতসকলৰ কাৰণে হৰিয়েই হল জীৱনৰ সৰু। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। আৰু কি হৰিৰ যি কৃপা দৃষ্টি লাভ কৰিব পাৰিলে মানুহ সংসাৰৰ মায়া মোহৰ পৰা উদ্ধাৰ পাব পাৰে। এতিয়া আমি শব্দাৰ্থ আৰু টোকা যিটো আছে সেইটো অলপ চাই লওঁ। তো কি দিয়া আছে? চৰ মানে ছিঙি দিয়া বা ত্যাগ কৰা। তাৰপিছত দিয়া আছে ধ্যাই মানে ধ্যান কৰা, সদায় চিন্তা কৰি থকা। নিগম মানে কি দিয়া আছে? নিগম শাস্ত্ৰ, নিবৃত্তি শাস্ত্ৰ, যি শাস্ত্ৰই ভোগৰ বাট নেদেখুৱাই মুক্তিৰ বাট দেখুৱায়। যি শাস্ত্ৰই মানে ভোগৰ বাট নেদেখুৱাই মুক্তিৰ কাৰণে বাট দেখুৱায়। ইয়াৰ পিছতে দিয়া আছে কি? বিষয় বিকলে মানে সাংসাৰিক দুখ বিষয় বাসনাত স্থবিৰ হৈ পৰা। তাৰপিছত দিয়া আছে মোহপাশ বা মায়াৰ বন্ধন, যাহাকো মানে যিজনক বা যাক। তাৰপিছতে দিয়া আছে বৰগীতনো কি? আমি এতিয়াৰ পৰা পঢ়ি আহিলো বৰগীত। এতিয়া আমি পঢ়িম বৰগীতটো কি, বৰগীতৰ লক্ষণবিলাক কি। তো ইয়াতে দিয়া আছে, প্ৰথমতে দিয়া আছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত গীতক বৰগীত বুলি আখ্যা দিয়া হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যিবিলাক গীত ৰচনা কৰিছিল তাকে কি কোৱা হয়? বৰগীত বুলি কোৱা হয়। উচ্চ মানবিশিষ্ট সাৱলীল ভাষাত স্তুতিমূলক তথা উদ্দেশ্যপূৰ্ণ গীতসমূহ শাস্ত্ৰীয় ৰাগ আৰু আধ্যাত্মিক ভাৱগধুৰ। তাৰপিছতে দিয়া আছে কি? শংকৰদেৱে আৰু মাধৱদেৱে লিখা গীতসমূহক বৰগীত বোলে। তাৰমানে কি? যিবিলাক উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশমূলক বৰগীতৰ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ শংকৰদেৱ আৰু মাধৱদেৱে লিখা সেই গীতসমূহকে বৰগীত বুলি কোৱা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। আৰু নাম ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যতে এই বৰগীতসমূহ ৰচিত হৈছে। শংকৰদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়। আৰু শংকৰদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়। কমলা বয়ন নামৰ লোকজনে গীতখিনি শংকৰদেৱৰ পৰা